নমস্কাৰ অসম চৰকাৰে লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে যি ৰচনা লিখাৰ ব্যৱস্থা কৰিছে এটা নিৰ্দিষ্ট ফৰমেটত সেই লেখাটো লিখি কেনেদৰে আপলোড কৰিব লাগিব এই সম্পৰ্কে জনাবলৈ মই আজি এই ভিডিঅটো প্ৰস্তুত কৰিলো আপোনালোকে সবিশেষ চালে এই সম্পৰ্কে জানিব পাৰিব পোনপ্ৰথমে আপোনালোকে এটা এপ ডাউনলোড কৰিব এপটো হৈছে লাচিত বৰফুকন নামৰ এপ এমট্ৰনে তৈয়াৰ কৰিছে এই এপটো ডাউনলোড কৰাৰ পিছত আপোনালোকৰ এনেদৰে আহিব ইয়াতে মোবাইল নাম্বাৰ দিব লাগিব মোবাইল নাম্বাৰ দিয়াৰ পিছত এটা ওটিপি যাব আপোনাৰ মোবাইল নম্বৰত ওটিপিটো আপোনালোকে তলৰ এই খালি ঠাইত ফিল আপ কৰিব লাগিব খালি ঠাইত ফিল আপ কৰাৰ পিছতে আপোনালোকে সাবমিট কৰিব লাগিব সাবমিট কৰাৰ পিছতে আপোনালোকৰ এনেদৰে আহিব your mobile number has been verified successfully ডান কৰি দিব ডান কৰি দিলে আপোনালোকৰ এই পেজটো আহি যাব ইয়াতে আপোনালোকে দেখিছে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আছে লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লিখা কেইটামান কথাও আছে এক বক্তব্যও আছে ইয়াতে আমি এতিয়া কেনেদৰে আপলোড কৰিম আমি নিজৰ লেখাটো কেনেদৰে আপলোড কৰিম হেতু আমি আপলোড কৰিব লাগিব ইয়াতে আপোনালোকে তললে দেখিছে হোম আৰু আপলোড ৰাইটিংত যাব লাগিব গৈ ইয়াতে আপোনালোকে তিনটা অপচন দেখিছে তাৰে ৰেজিষ্টাৰ এণ্ড আপলোড ৰাইটিংত যাব লাগিব তাতে গলে আপোনালোকে ইয়াতে দেখিব নিজৰ ডিটেইলছ খিনি ভৰাব লাগিব ফাৰ্ষ্ট নেম মিডল নেম লাষ্ট নেম date of birth gender mobile number email id select profession এইখিনি ভৰাব লাগিব ইয়াৰ যেখিনি ষ্টাৰ মাৰ্ক আছে এইখিনি কম্পালসৰি হয় এইখিনি আপোনালোকে ভৰাবই লাগিব ইয়াৰ পিছতে আমাক যেহেতু এটা ফৰমেট দিয়া হ'ব গতিকে আমি অন ফৰমেটেড পেপাৰটো আমি ক্লিক কৰিব লাগিব আৰু যদি প্লেন পেপাৰ লিখে ফৰমেটেড পেপাৰ নিলিখে তেতিয়া হলে আপোনালোকে প্লেন পেপাৰো দিব পাৰে আৰু যদি আপোনালোকে অসমীয়া লিখে অসমীয়া ল্যাঙ্গুৱেজে থাকিব লাগিব যদি আপোনালোকে ল্যাঙ্গুৱেজ বেলেগ কৰিব আছে তেনেহলে ল্যাঙ্গুৱেজটো চেঞ্জ কৰিব পাৰে লগতে আমি ইয়াত মাত্ৰ দুটা পেজৰহে দিব পাৰিম ইয়াত আপোনালোকে দেখিছে দুটাহে দিব পাৰি তাত বেছিকে দিবলৈ চেষ্টা কৰিলে এটো নলয় ইয়াৰ পিছতে আমি নিজৰ ফটোকপি দিব পাৰো ফটোকপি দিবলৈ হলে আমি কি কৰিব লাগিব আমি এই টেক এ ফটো অফ দা পাৰ্টিসিপেন্টত আমি ক্লিক কৰিব লাগিব এখিনি প্ৰফাইল অলৰেডি কমপ্লিট হোৱাৰ পিছত আপোনালোকে সাবমিট কৰিবলৈ আমাৰ যেটো লিখি থোৱা পেজটো সাবমিট কৰিবলৈ আপোনালোকে কেপচাৰ ইমেজ অফ ৰাইটিংছত যাব লাগিব তাতে গলে আপোনালোকৰ কেমেৰাটো ওলাই যাব কেমেৰাৰে ফটো তুলি আপোনালোকে ডাইৰেক্ট আপলোড কৰিব পাৰিব অন্যথা আপোনালোকে সিলেক্ট ইমেজ অফ ৰাইটিংছন লাচিত বৰফুকন কৰিবলৈ হলে আপোনালোকে অলৰেডি মোবাইলৰ কেমেৰাত ফটোটো মাৰি ৰাখিব লাগিব মাৰি ৰখাৰ পিছত আপোনালোকে সিলেক্ট ইমেজত গৈ আপোনালোকে গ্যালাৰীৰ পৰা সিলেক্ট কৰিব পাৰিব মই আপোনালোকক কেপচাৰ ইমেজ অফ ৰাইটিং অন লাচিত বৰফুকন প্ৰক্ৰিয়াটো দেখাব বিচাৰিছো তাতে ক্লিক কৰি দিলে আপোনালোকৰ কেমেৰাটো আহি যাব চাব কেমেৰাটো আহি যোৱাৰ পিছত আপোনালোকে লিখাখন ধুনীয়াকৈ ৰাখি অলপ ওপৰৰ পৰা ফটোটো মাৰিব কাৰণ ইয়াত ক্ৰপ অপচন এটা আহি যায় নৰদা মাৰিব অলপ ওপৰৰ পৰা মাৰিলে যাতে গোটেই কথাখিনি ওলাই থাকে হেতু চাব আপোনালোকে আৰু আপোনালোকে ওপৰত এখিনি দেখিছে নিজৰ নাম এখিনি নিজৰ ডিটেইলছ খিনি ভৰাব লাগিব ভৰাই এটো এনেকৈ দিব লাগিব এটা ক্ৰপ সাধাৰণতে কৰিবলৈ দিয়ে কিন্তু নহয় পটককৈ ভালদৰে সেইকাৰণে সাধাৰণতে অলপ ওপৰৰ পৰা মাৰিব যাতে গোটেই কথাখিনি সোমাই থাকে ওলাব তাৰ পিছতে হেতু হ'ল ফাৰ্ষ্ট পেজটো ডান কৰাৰ পিছত আৰু আপোনালোকক দেখাই দিব তেনেকৈ দেখিছে তাৰ পিছতে সেকেন্ড পেজটো কৰিবলৈ হলে আপোনালোকে আকৌ পুনৰ কেপচাৰ ইমেজত যাব লাগিব তাতে গলে আপোনালোকৰ সেকেন্ড পেজটো এনেকৈ লৈ এটো আপোনালোকে সেকেন্ড পেজটো কৰিব পাৰিব সেকেন্ড পেজটো আপলোড কৰাৰ পিছত একেই প্ৰক্ৰিয়া দুইটা পেজ আপলোড কৰা আপোনালোকে এটা কৰিলে আৰু সেকেন্ড পেজটো কৰিবলৈ দৰকাৰ নাথাকে এতিয়া পেজ নাম্বাৰটো 1 কৰি দিব এটো আপুনি ক্ৰপ কৰি লোৱা হৈছে অলপ দেখিছে ক্ৰপ কৰা হ'ল ইয়াৰ পিছতে আপোনালোকে ওলাব সাবমিট তললৈ আপোনালোকে স্ক্ৰল কৰিলে আপোনালোকে দেখিব প্লিজ ভেৰিফাই অল ডিটেইলছ বিফৰ সাবমিশন এবাৰ চাই লব ঠিকই আছে নাই সব তাৰ পিছতে আপলোড ইমেজ আপোনালোকে আপলোড ৰাইটিং কৰি দিব আপলোড ৰাইটিং কৰি দিলে আপোনালোকৰ এনেদৰে আহিব নেটৱৰ্কটো ভাল থাকিলে পটককৈ হ'ব নেটৱৰ্কটো অলপ দুৰ্বল হোৱাৰ বাবে এনেদৰে ঘূৰি থকা দেখিছে এনেদৰে অহাৰ পিছত আপোনালোকৰ কমপ্লিটন এটা মেছেজ আহিব আৰু কমপ্লিটনটো মেছেজ হোৱাৰ পিছত আহাৰ পিছত আপোনালোকে জানিব যে আপোনালোকৰ যেটো ৰাইটিং হে ৰাইটিংটো এই ৱেবসাইটটোত বা এই পৰ্টেলটোত আপলোড হৈ গৈছে আমি দেখিছে এনেকৈ থ্যাংক ইউ ফৰ জয়নিং ডাটা হেজ বিন সাবমিটেড সাকসেসফুলি এনেদৰে আপোনালোকৰ আহিব ইয়াৰ পিছতে আপোনালোকে এই ওপৰলৈ গৈ বেক কৰি দিব
বেক কৰি দিলে আপোনালোকৰ এটা আগৰ যেটো পেজ যেনে আপলোড ৰাইটিং আছিলে ডাউনলোড আপোনালোকৰ সাৰ্টিফিকেট আছিলে সেই পেজটো আপোনালোকৰ আহি যাব দেখিছে ডাউনলোড ৰাইটিং আৰু ডাউনলোড সাৰ্টিফিকেট এই দুটা অপচন আহিছে আপোনাৰ ডাউনলোড ৰাইটিংত গলে আপোনালোকে ইয়াত দেখিছে পাৰ্টিসিপেন্ট মোৰ দুবাৰ সাবমিট কৰাৰ কাৰণে দুবাৰ আহি গৈছে ভিউ ৰাইটিং আপোনালোকে ইয়াত ডাউনলোড কৰিলে এটো ডাউনলোড হৈ যাব আপোনালোকৰ যেটো লেখাটো আপুনি সাবমিট কৰিলে হেটো ডাউনলোড হৈ যাব যেটো আছিল ডাউনলোড এটো দেখিছে বুকলেট ডাউনলোডেড বুলি দেখাইছে অৱশ্যে মই পিডিএফত খুলিব নোৱাৰিলো অৱশ্যে পিছত ফাইল মেনেজাৰত গৈ খুলিব পৰা যাব ইয়াৰ পিছতে আপোনালোকে ইয়াৰ পৰা বেক কৰি আপোনালোকে কি কৰিব পাৰে ডাউনলোড সাৰ্টিফিকেট কৰিব পাৰে ডাউনলোড সাৰ্টিফিকেট দেখিছে এয়া ডাউনলোড সাৰ্টিফিকেটত গলে পাৰ্টিসিপেন্ট লিষ্ট খিনি ওলাই যাব এটো ডাউনলোড সাৰ্টিফিকেট ডাউনলোড হৈ যাব অৱশ্যে ইয়াত পিডিএফ টো খোল খোৱা নাই এটা দেখিলো আপুনি ফাইলত গৈ ডাইৰেক্ট খোল নাখাব পাৰে ফাইলত মেনেজাৰত গৈ তাৰ আপোনালোকে পিডিএফ টো খুলিব পাৰে এইখিনিতে জনাও যে মই যেটো ডাবল সাবমিট কৰাৰ বাবে ডাবল হৈ গল এইখিনিতে জনাও যে আপোনালোকে হয়তো আৰু যদি একেটা আইডি এগেইনষ্টত অৰ্থাৎ আপোনাৰ ফোন নম্বৰ দি ওটিপি টো কৰিলে ওটিপি দি লগইন কৰিলে সেই একেটা প্ৰফাইলৰ আন্ডাৰতে আপোনালোকে আৰু মানে ৰাইটিং আপলোড কৰিব পাৰিব মাত্ৰ আপোনালোকে সেই মানে যাৰ আপলোড কৰে তাৰ ডিটেইলছ খিনি দিব ফোন নম্বৰ দিব সেই তথ্যখিনি আপোনালোকে শুদ্ধকৈ দিব আশা কৰিছো এখন আপোনালোকে দেখিছে সাৰ্টিফিকেট এনেদৰে সাৰ্টিফিকেট ডাউনলোড হৈ গৈছে মই দেখাইছো ফাইল মেনেজাৰত গৈ মই চালো এটো বুকলেটো আছে বুকলেটটো এনেদৰে ডাউনলোড হৈ আহিছে এটো এনেদৰে আহিছে আপোনালোকে এনে প্ৰসেস কৰি আপোনালোকে এই ৰাইটিং খিনি আপলোড কৰিব যেটো আমাৰ 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস আছে আৰু 19 তাৰিখৰ পৰা অসম চৰকাৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে তেকলে তাৰ আগতে 19 তাৰিখে যেটো এছে ৰাইটিং আছে তাৰ পাছতে আপোনালোকে এই আপলোডৰ ব্যৱস্থাটো কৰিব বুলি আশা ৰাখিলো ধন্যবাদ জনাইছো যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেনে সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো ধন্যবাদ